আমিনুল ইছলামৰ দৰে ব্যক্তিৰ গালত এটা পূৰ্ণহতীয়া স্বৰৰ বৰ্তমান সময়ত প্ৰয়োজন আছে। উজনি অসমৰ বহুতো ইটা ভাটাত আৰু শিলৰ কুঁৱাৰীত এনেকুৱা সন্দেহজনক মানুহ আহিছে। আজি বট্টদোৱা থানা জ্বলাইছে, কাইলৈ আমাৰ সত্ৰ জ্বলাই দিব সিহঁতি। হ'ব, সেইদিনা বৰপেটাত খিলঞ্জীয়া মুছলমান মানুহৰ ওপৰত আক্ৰমণ কৰিছে। যিজন ব্যক্তি মৰিলে তেওঁৰ ঘৰৰ মানুহখিনিয়ে গৈ এখন থানা জ্বলালে। থানা জ্বলোৱাৰ পিছত আমিনুল ইছলামে তেওঁৰ পৰিয়ালক 1 লাখ টকা দিয়াৰ যুক্তি ক'ত? আমি কৈছোঁ যে এইখন চৰকাৰে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ ইতিমধ্যে এখন আইন আনি থৈছে। তাত আমি সামাজিক মাধ্যমত দেখিছোঁ যে বীৰ লাচিত সেনা অসমৰ প্ৰতিক্ৰিয়া কিয় দিয়া নাই, বীৰ লাচিত সেনা অসম ক'ৰবাত পিছ হুহুকিছে নি, এনেকুৱা ধৰণৰ বিভিন্ন আমি সামাজিক মাধ্যমত দেখিছোঁ। আজি অসমৰ জনগণক ইয়াৰ দ্বাৰা আমি স্পষ্টকৈ কৈ দিওঁ, জাতি সত্তাৰ ওপৰত যেতিয়া আক্ৰমণ হ'ব, বীৰ লাচিত সেনা অসমে প্ৰত্যাক্ৰমণ কৰিব। অবৈধ কিছুমান বাংলাদেশীয়ে এখন থানা জ্বলাই দিব আৰু বীৰ লাচিত সেনা অসম বহি থাকিব, এনেকুৱা কথা নহয়। আৰু চৰকাৰক আমি এটা কথা আহ্বান জনাইছোঁ, কেৱল ঘৰ ভঙাই নহয়, সেই সন্দেহযুক্ত মানুহখিনিৰ ওপৰতো বুলডেজাৰ চলাই দিব লাগে। ইয়াত আহি আমাক কোনোবাই বাংলাদেশৰ পৰা আহি আমাৰ খিলঞ্জীয়া মানুহক আক্ৰমণ কৰিব আৰু আমি ইয়াত হাত সাৱটি বহি থাকিম, এইটো নহ'ব। আৰু ইয়াৰ দ্বাৰা আমি চৰকাৰক এটা কথা দাবী জনাইছোঁ আৰু চৰকাৰক আমি একদম স্পষ্টকৈ চৰকাৰক কৈ দিব খুজিছোঁ যে উজনি অসমৰ বহুতো ইটা ভাটাত আৰু শিলৰ কুঁৱাৰীত এনেকুৱা সন্দেহজনক মানুহ আহিছে। সন্দেহজনক মানুহে ভৰি পৰিছে আৰু এই সন্দেহজনক মানুহখিনিক যদি 48 ঘণ্টাৰ ভিতৰত তেওঁলোক য'ত থকা ঠাই তালৈ নপঠিয়ায়, তেতিয়াহ'লে বীৰ লাচিত সেনা অসমে কিন্তু প্ৰত্যাক্ৰমণ কৰিব। কোনোবা বাংলাদেশী ভয়ত আমি ইয়াত এনেকৈ বহি নাথাকিম। আজি বট্টদোৱা থানা জ্বলাইছে, কাইলৈ আমাৰ সত্ৰ জ্বলাই দিব সিহঁতি। কাইলৈ আমাৰ সত্ৰৰ ওপৰত আক্ৰমণ হ'ব। সেইদিনা বৰপেটাত খিলঞ্জীয়া মুছলমান মানুহৰ ওপৰত আক্ৰমণ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে AUDF দলটো আচলতে কি দল? AUDF দলৰ ওপৰত আমাৰ প্ৰশ্ন আছে। যিজন ব্যক্তি মৰিলে তেওঁৰ ঘৰৰ মানুহখিনিয়ে গৈ এখন থানা জ্বলালে। থানা জ্বলোৱাৰ পিছত আমিনুল ইছলামে তেওঁৰ পৰিয়ালক 1 লাখ টকা দিয়াৰ যুক্তি ক'ত? আমিনুল ইছলামে থানাখন বনাবলৈ 1 লাখ টকা দিব লাগিছিলে, কিন্তু সেই মানুহ ঘৰক গৈ পইচা দিয়াৰ যুক্তি ক'ত? এইটো আমি প্ৰশ্ন উঠাইছোঁ AUDFলে। আৰু এটা কথা, আমিনুল ইছলামৰ দৰে মানুহৰ গালত পূৰ্ণহতীয়া স্বৰ পৰিব লাগে। বিভিন্ন প্ৰান্তত থকা বীৰ লাচিত সেনা সৈনিকসকলক আমি আহ্বান জনাইছোঁ যে তথা আমি নিৰ্দেশ দিছোঁ যে আমিনুল ইছলামৰ দৰে ব্যক্তিৰ গালত এটা পূৰ্ণহতীয়া স্বৰৰ বৰ্তমান সময়ত প্ৰয়োজন আছে। আৰু কিছুমান ব্যক্তিয়ে ঘৰত যে উচ্ছেদ হৈছে তাৰ কিন্তু বিৰোধিতা কৰিছে, আৰু আমি তাৰ বিৰোধিতা কৰা নাই। আমি কৈছোঁ যে ঘৰ নহয়, সেই মানুহখিনিৰ ওপৰতো বুলডেজাৰ চলাই দিব লাগে। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ খিলঞ্জীয়াৰ সকলো মানুহক, খিলঞ্জীয়া প্ৰত্যেক ধৰ্মাৱলম্বী মানুহক আমি একগোট হ'বলৈ আহ্বান জনাইছোঁ। নহ'লে আমাৰ জাতি সত্তা সিহঁতি শেষ কৰি দিব। আমাৰ শ্বহীদ বেদীৰ ওপৰত আক্ৰমণ হৈছে, আমাৰ থানাৰ ওপৰত আক্ৰমণ হৈছে। এই সন্মানীয় আৰক্ষী বিষয়া, যিসকল আৰক্ষী বিষয়া 24/7 বুলি কওঁ, তেওঁলোক 24/7 তেওঁলোক ডিউটিত থাকে। তেওঁলোকৰ কাৰণে আমি ৰাস্তাত ঘূৰি ফুৰিব পাৰিছোঁ। আৰু সেই আৰক্ষী বিষয়াসকলৰ ওপৰত আক্ৰমণ হৈছে, থানাৰ ওপৰত আক্ৰমণ হৈছে। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে বন্দুক জ্বলাই দিয়া হৈছে, পোনপ্ৰথমে ফাইলবিলাক জ্বলাই দিয়া হৈছে। এইটো সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত হয়। আৰু আমি কালি পাইছোঁ যে কিছুমান আল কায়দা কিবা জেহাদীৰ লগত কিবা লিংক আছে বুলি নগাঁৱৰ SP মহোদয়া বাইদেৱে কৈছে। আৰু যদি সঁচাকৈ লিংক আছে, লগে লগে শ্বুট কৰি দিবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। অসমৰ পৰা এইবিলাক জাবৰ নাইকিয়া কৰিবলৈ হ'ল, অসমৰ পৰা এইবিলাক বস্তু নাইকিয়া কৰি দিবলৈ হ'ল। আৰু যদি সঁচাকৈ জেহাদী বা আল কায়দাৰ লগত লিংক আছে, আমি গুলি মাৰি দিবলৈ অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু পুনৰ কৈছোঁ, যিহেতু আমাৰ জাতি সত্তাটোৰ ওপৰত সৌদিনা আক্ৰমণ হ'ল, ইয়াৰ কিন্তু ভয়ংকৰ প্ৰত্যাক্ৰমণ বীৰ লাচিত সেনা অসমৰ সৈনিকসকলে কৰিব। সেইটো একদম চিধা কথা আৰু স্পষ্ট কথা। আৰু অনাগত দিনত অসমৰ মানুহে, ইয়াৰ খিলঞ্জীয়া মানুহে এই আমিনুল ইছলামহঁতৰ দৰে মানুহক সামাজিকভাৱে বৰ্জন কৰিবলৈ আমি আহ্বান জনালোঁ।